আপুনি ভালে থাকক। আজি প্ৰথমবাৰৰ বাবে ওলাইছে এটুপি চকুলো, যাৰ পৰশৰ বাবে অপেক্ষাৰত মোৰ ভাঙি থান-বান হোৱা জুপুৰি সদৃশ হৃদয়ৰ বেবেৰী বাং কথাবোৰ। কেতিয়াবা মৌনতাৰ কেনভাছত বহি নীৰৱে চকুলো টুকু আই মতা মৰমৰ মাতৃৰ অপেক্ষাৰ বাবে। আজি 22টা বছৰ পাৰ হৈ গ'ল, কিন্তু মাতৃত্ব স্নেহেৰে বাৰুকৈ আতি আতি বান্ধিছে আজিও। সিদিনা আছিল 24 জানুৱাৰী। মনত আছে মাতৃৰ সেই হৃদয় কঁপি যোৱা প্ৰতিটো চিঞৰৰ ধ্বনি। অপেক্ষা এটি সন্তানৰ জন্ম, বিচাৰিছিল সুখৰ বাবে এটি হেঁপাহৰ ঘৰৰ বাবে। আজিও বাৰুকৈ আকৃষ্ট কৰিছে মোক পিতায়ে পতা প্ৰথম জন্মদিনৰ প্ৰতিক্ষণসমূহে। শাৰী শাৰীকৈ সজোৱা মমৰ প্ৰতিশিখাৰে উজ্বলাই তুলিছে মোৰ জন্মদিনৰ হাঁহিৰ প্ৰতিখুৰা। আপুনি ভালে থাকক, আপুনি কুশলে থাকক, মিছ অৰুন্ধতী বৰুৱা। বিচাৰিছো আপোনাৰ প্ৰতি থকা মোৰ অন্তৰৰ বাসনা সজীৱ হৈ ৰওক আজীৱন। আপুনি কুশলে থাকক, আপুনি ভালে থাকক, মিছ অৰুন্ধতী।